পথৰ ওপৰতে সি চিৎকাৰ কৰি আছিল, হেল্প হেল্প। মানুহ আহিছে গৈছে, কিন্তু তেওঁক তুলি ধৰিবলৈ এজনো মানুহ কাষ চপা নাছিল। কাষতে তেজেৰে তুমুৰলি হৈ পৰি আছিল তেওঁৰ বন্ধু, আৰু কিছু সময় পৰি থকা হলেই তেওঁ হয়তো এই পৃথিৱীত নাথাকিলহেঁতেন। এজন ব্যক্তিৰ প্ৰচেষ্টাত দ্বিতীয় জীৱন ঘূৰাই পালে এজন যুৱকে। যোৰহাটৰ এগৰাকী আৰক্ষী জোৱান আৰু তেওঁৰ বিষয়াগৰাকীৰ কামে সমাজলৈ এক বিশেষ বাৰ্তা প্ৰেৰণ কৰিছে। যোৰহাটৰ ৰাজপথত নিশা মৃত্যুৰ দুৱাৰদলিত থকা এগৰাকী যুৱকে এজন আৰক্ষী জোৱানৰ বাবেই লাভ কৰিলে দ্বিতীয় জীৱন। এই ঘটনা প্ৰশংসনীয় হোৱাৰ লগতে অনুকৰণীয়। কিছুদিন পূৰ্বে দুপৰ নিশা যোৰহাটৰ ৰাজপথত দুৰ্ঘটনাত পতিত হৈ ৰক্তাক্ত অৱস্থাত গুৰুতৰভাৱে আহত হৈ পৰি আছিল ৰৰৈয়া চলিহা গাঁৱৰ মৃণাল বৰা আৰু অজয় শ্বাহ নামৰ যুৱক দুজন। আহত যুৱক দুজনৰ কাষেৰে পাৰ হৈ গৈছিল কেইবাখনো গাড়ী, কিন্তু কোনো ৰোৱা নাছিল সহায়ৰ বাবে। হেল্প হেল্প বুলি চিঞৰি এগৰাকী যুৱকে ৰাজপথত সহায়ৰ বাবে অপেক্ষা কৰিছিল। নিশা প্ৰায় 12:45 সেই পথেৰে গৈ আছিল যোৰহাট আৰক্ষীৰ এজন জোৱান। মৌচুম শইকীয়া নামৰ যোৰহাট সদৰ DSPৰ PSO গৰাকী বাইকেৰে গৈ থকা অৱস্থাত তেজেৰে তুমুৰলি হৈ পথত পৰি থকা যুৱক দুজনক দেখি হতচকিত হৈ পৰে। ইয়াৰে অজয় নামৰ যুৱকজনৰ ডিঙিত ৰেলিঙৰ এডাল ৰড সোমাই গৈছিল। তাৎক্ষণিকভাৱে মৌচুম শইকীয়াই সমগ্ৰ ঘটনাৰ বিষয়ে DSP কৰ্ণৱ পাটোৱাৰীক জনায়, আৰু সময় ব্যয় নকৰি DSP গৰাকীয়ে তাৎক্ষণিকভাৱে নিজৰ গাড়ীখন ঘটনাস্থলীলৈ পঠাই দিয়ে। সেই গাড়ীতে লগে লগে আহত যুৱক দুজনক JMCHলৈ প্ৰেৰণ কৰা হয়। ডিঙিৰ পৰা তীব্ৰ ৰক্তক্ষৰণ হোৱা অজয়ৰ গোল্ডেন আৱাৰৰ ভিতৰতে সুচিকিৎসা লাভ কৰাত জীৱন ৰক্ষা পৰে। এই ঘটনাই আন বহুতৰ বাবে এটা উদাহৰণ দাঙি ধৰিছে। দুৰ্ঘটনাগ্ৰস্ত লোকক সহায় আগবঢ়োৱা লোক কোনো আইনী মেৰপচতো নোসোমায়, তথা তেওঁলোকক চৰকাৰে পুৰস্কাৰহে প্ৰদান কৰে। পথ দুৰ্ঘটনাত পতিত অধিকাংশ লোকেই প্ৰথম এঘণ্টাৰ ভিতৰত চিকিৎসালয় গৈ নোপোৱাৰ ফলতেই প্ৰাণ হেৰুৱাব লগা হয়। যোৰহাটৰ আৰক্ষী জোৱান মৌচুম শইকীয়াৰ উদাহৰণ আমি সকলোৱে নিশ্চয় গ্ৰহণ কৰিব পাৰোঁ। এনে সহায়ৰ দ্বাৰা বহু লোকৰে আমি জীৱন ৰক্ষা কৰিব পাৰোঁ। নমস্কাৰ, মোৰ নাম শ্ৰী মৃণাল বৰা। যোৱা মাহৰ আপোনাৰ 24 তাৰিখ ৰাতি আপোনাৰ প্ৰায় 11টামান বজাত মোৰ লগৰ সতীৰ্থ আপোনাৰ অজয়, আমাৰ ঘৰ নেইবাৰেই হয়। তো আমি দুটা মানে মেডিকেলৰ মুখে কিবা কামৰ কাৰণে গৈছিলোঁ, আৰু সেইটো এলেবৰেট এতিয়া নকৰোঁ। তো তাৰপৰা সেই যাওঁতে মানে আপোনাৰ বৰপেটা যোনটো আমাৰ জেল ৰোড কমাৰবন্ধা বৰপেটা যোনটো চাৰ্কল হয়, তাত আপোনাৰ আমি বাইকখন চলাই যাওঁতে মানে পালচাৰ NSত গৈ আছিলোঁ। তো তাত মানে এই বাইকখন যেতিয়া চলাই নিছে, তেতিয়া পটককৈ মানে তাত যিহেতু ষ্ট্ৰীট লাইট নাই, আন্ধাৰ, আৰু বাইকৰ পোহৰটো মানে সেই তাত আপাৰতহে আছিলে। তো তলত মানে শিলগুটি আৰু বালি পৰি আছিলে মিক্সচাৰ। যিহেতু তাত সেই আপোনাৰ চৰাজুদিয়াখন কাম কৰি আছে চাগে, সেইপিনে ডেইলি আপোনাৰ অহা যোৱা ডাম্পাৰৰ তাৰ পৰি গ'ল চাগে, ৰাস্তাৰ মাজতে পৰি আছিলে। তো সেই তাত বাইকখন পিছলি গৈ মানে ৰেলিঙত মানে আমাৰ এক্সিডেণ্ট এটা হৈ যায়, খুন্দা মাৰি দিলে মানে। তো সেই খুন্দা মাৰি দিওঁতে মই পিছত বহি আছিলোঁ, মই পিছত পৰা জাম্প কৰি মানে এইফালে মানে উফৰি ইটো পাৰে পৰি ৰেলিঙৰ ইটো পাৰে আপোনাৰ তাত কচুৱনি আছিলে, থেংক গড যাতে মোৰ একো নহ'ল। তাৰপিছত চাইছোঁ যে মোৰ ভৰিটো অকণমান ভাগিছে, মই দাঙিব পৰা নাই। তাৰপৰা আহি চাইছোঁ মোৰ লগৰজনৰ পূৰা ব্লিডিং, মানে মোৰ লগৰজন যোনজন অজয়, তাৰ পূৰা ব্লিডিং হৈ আছে। তাত দেখিছোঁ এইডোখৰত ফুটা হৈ আছে। তেনেকুৱাতে মই হেল্প চিঞৰিছোঁ চবকে, যে কিন্তু ওচৰৰ পৰা 3-4খন গাড়ী পাৰ হৈ গৈছে যিহেতু, কিন্তু ইমান এক্সিডেণ্ট দেখাৰ পিছতো কোনো ৰখা নাই, মানে আমাক হেল্প কৰিবলৈ কোনো ৰখা নাই, যিহেতু ৰাতি আপোনাৰ 11:30 পাৰ হৈ গ'ল। তাৰপৰা তেনেকুৱাতে একদম ভগৱানৰ দূত বুলিয়ে ক'ব লাগিব, চৰি দেই মই ইউজ কৰিছোঁ এইটো, কাৰণ মোৰ কাৰণেতো সেইটোৱেই। তো তেনেকুৱাতে মানে আপোনাৰ দাদা এজন আহিলে বাইক লৈ, তাৰপৰা মই হেল্প কৰিলোঁ। তেওঁ অকণমান আগত গৈ পিনে ৰখি পিনে পিছত আহি দেখোঁ যে তেওঁ মানে আমাৰ আৰক্ষী এজনেই হয়। তাৰপৰা আহি মই ক'লোঁ, ছাৰ উই আৰ ইন বিগ ট্ৰাবল, আপুনি এনেকৈ কাইণ্ডলি আমাক হেল্প কৰক ছাৰ। তো তেওঁ আহি পেলাই তেওঁ লগালগ কোনোবা এজনলৈ ফোন কৰি পিছত গম পালোঁ যে তেওঁ ৰিজাৰ্ভৰে হয় বুলি। ৰিজাৰ্ভৰ যিহেতু আৰক্ষী, সেই 2 মিনিটৰ ভিতৰতে তেওঁ আমাক ৰেস্কিউ কৰিবলৈ মানে তেওঁলোকৰ ডিপাৰ্টমেণ্টৰ গাড়ী আহিছে। মইতো প্ৰথমতে সেইদিনাখন এম্বুলেঞ্চ বুলি ভাবিছিলোঁ, কিন্তু তেওঁলোকে পিছতহে মই গম পাইছোঁ যে সেইখন এম্বুলেঞ্চ নহয়, তেওঁলোকৰ ডিপাৰ্টমেণ্টৰ গাড়ী। আৰু মানে সেইটো তাৎক্ষণিকভাৱে অহাৰ কাৰণে তাৎক্ষণিকভাৱে
মানে এওঁ ব্লিডিং ইমান হৈছে ন আৰু বস্তুটো ইমান পটককৈ হৈছে মানে তেওঁ ফোন কৰিছে 2 মিনিটত পাই গৈছে মানে এইটো শুনিবলৈ সাধু কথা কিন্তু একচুৱেলি হয় আৰু সেই বস্তুটো পোৱা লগালগ পাইছে এই লগালগ মোৰ লগৰজনক উঠাইছোঁ আমি উঠাই মেলি মইতো তেনেকৈ লেঙাই লেঙাই গৈছোঁ ছাৰহঁতে উঠাই মেলি তাৰপৰা একদম ডাইৰেক্ট আপোনাৰ মেডিকেললৈ GMCHলৈ লৈ গ'ল ছাৰহঁতে ফৰ্ম ফিল আপ কৰাই দিছে কৰাই মেলি ইয়াৰ লগালগ ট্ৰিটমেণ্ট হৈছে আৰু মানে ব্লাড আপোনাৰ ইমান গৈছিলে ন যদি আমাৰ মিনিমাম যদি আপোনাৰ তাত মানে দেৰি হৈ গ'লহেঁতেন মানে মিনিমাম আধা ঘণ্টা তো চাগে বহুত ডাঙৰ ঘটনা এটা হৈ যায় কিন্তু সেইটো কাৰণে থেংকছ টু মানে মই সেই পুলিচ জৱানজনক থেংকছ ক'ম তেওঁ শীৰ্ষ বিষয়া যোনজনৰ পৰা তেওঁ পাৰ্মিট লৈ পেলাই বেলেগ হেৰিয়াৰ কাৰণে প্ৰচিডিউৰ কাৰণে নৰখি যে আমাক লগালগ ট্ৰিটমেণ্ট কৰিবলৈ লৈ গ'ল চ' থেংকছ টু দেম মইতো তেওঁলোকক ভগৱানতকৈ কম বুলি নাভাবোঁ মোৰ কাৰণে দেই এইটো শুনিবলৈ চাগে কিবা লাগে বাট কিন্তু মই জানো কাৰণ কেলৈ মই মৃত্যুমুখৰ পৰা মানে আমি দুটা মৃত্যুমুখৰ পৰা আহিছোঁ মানে চিকিৎসাৰ মানে চাওক মই আহি আছিলোঁ আমাৰ সেইদিনা পেট্ৰলিং আছিল ঘৰৰ পৰা আহি থাকোঁতে মই গোল চক্ৰটো পাৰ হৈ এনেকৈ যাওঁতে মোক চিঞৰিছে মই শুনিছোঁ ত' বাইকখন লৈ অলৰেডি মই মাজ ৰাস্তাত পাই গ'লোঁ তাৰ ভাবিলোঁ বাইকখন ইফালে থৈ আহোঁ থৈ আহি ঘূৰি চাওঁ যেতিয়া টচটো মাৰি দিছোঁ এওঁতো ৰেলিঙত ধৰি খাৰা হৈ আছে আৰু তেওঁতো অৱস্থা বেয়া এনেকৈ কোচ খাই আৰু গোটেই পূৰা এনেকৈ ব্লাড হৈ আছে তাৰপিছত মই এনেকৈ হাত দি চাইছোঁ মানে তেওঁ কোনো ৰেছপন্স নাই তেওঁ ভাবিছোঁ ঘটনা অলপ মানে ডাঙৰেই তাৰপৰা এওঁ সুধিলোঁ কি হ'ল তেওঁ ক'লে এনেকৈ তেনেকৈ আমি আহি আছিলোঁ হঠাৎ এনেকৈ হৈ গ'ল তাৰপিছত মই তেতিয়া আমাৰ ছাৰক ফোন কৰিলোঁ ছাৰ ল'ৰা দুটা এনেকৈ এক্সিডেণ্ট হৈছে এটা অকণমান গুৰুতৰভাৱে জখম ছাৰ আপুনি ৰৰে IC-ক ফোন কৰি দিয়কচোন এই এলেকাটো ৰৰে আণ্ডাৰত পৰে ছাৰে ক'লে যে কোনো IC-ক ফোন কৰিব নালাগে তই মোৰ গাড়ীখন লৈ যা গাড়ীখন লৈ গৈ হস্পিটেলত ভৰ্তি কৰি দে মেডিকেলত ভৰ্তি কৰি দে তাৰপিছত মই আমাৰ ড্ৰাইভাৰ মনোজ বৰা গুৰুজীক ফোন কৰিলোঁ গুৰুজী আপুনি যেনেকৈ আছে তেনেকৈ গাড়ীখন লৈ আহক সুধি আৰু পাৰ্মিশ্যন ল'ব নালাগে মই অলৰেডি ছাৰক সুধিছোঁ তেনেকৈ কোৱা মতে 2 মিনিটৰ ভিতৰত গাড়ী পাই গৈছে উঠাই মেলি দুইজনকে মই মেডিকেলত লৈ গৈছোঁ আৰু অলপমান দেৰি হোৱাহেঁতেন চাগে অঘটন ঘটিলে দেৰি হোৱাহেঁতেন এওঁৰ কথা নকওঁ কিন্তু যথেষ্ট ব্লাড গৈছে তেওঁ নিজেও গম পাইছে আৰু জেগাখিনিও আপুনি দেখিব মই জোতাই বালি মাৰি ঢাকি দিছোঁ মানে তেওঁ যিটো অৱস্থাত পৰি আছে অৱস্থাটো অকণ বেলেগ টাইপৰ হাত ভৰি কোচ খাই পেলাই একো গম নাপায় আৰু মই দুবাৰ এনেকৈ জোকাৰি চাইছোঁ একো গম পোৱা নাই তাৰপাছত মই পেটত চাইছোঁ দেই পেটটো অলপ আপ ডাউন কৰি আছে মানে উশাহটো আছে তেতিয়া সুধিলোঁ আৰু কি হ'ল কি নহ'ল তাৰপিছত গাড়ী অলৰেডি আহি পালে আমি লৈ গুচি গ'লোঁ আপোনাৰ নামটো মোৰ মৌচুম শইকীয়া হয় হয় একচুৱেলি 1টা বজাৰ পৰা পেট্ৰলিং আছিলে তো সেইমতে জাষ্ট আমি প্ৰিপেয়াৰ হৈ আছিলোঁ আৰু ওলাই যাম বুলি তো মৌচুম শইকীয়াৰ মোৰ 12:50 মোৰ তালৈ ফোন আহিলে যে ছাৰ এনেকুৱা হৈছে আৰু বহুত ব্লাড গৈছে কি কৰা যায় মই তেতিয়া ক'লোঁ যিহেতু হস্পিটেলখন বেছি দূৰ নহয় ওচৰতে GMCHখন ক'লোঁ তো মোৰ গাড়ীখন লৈ ইমিডিয়েটলি গুচি যায় আৰু তাৰপৰা লৈ গ'ল তেওঁলোকে লৈ 1:30 মানত আহি পালে ময়ো ৰেডি হৈ আছিলোঁ 1:30 মান বজাত আমি ওলাই যাওঁ ওলাই গৈ যেতিয়া বৰপেটা টাৰ্ণিংটো লওঁ তেতিয়া বাইকখনৰ অৱস্থা দেখি মোৰেই বেয়া লাগিছে বহুত ডাঙৰ এক্সিডেণ্ট হ'ব লাগিব বাইকৰ গোটেই চকাটো গোটেই ওলাই গৈছে মানে গ্ৰিলৰ ভিতৰত গোটেই চকাটো সোমাই আগফালে চক এবজৰ্বাৰ যিমান আছে চব গুচি গৈছিলে মানে চ' গ'ল তেনেকৈ মই এটলিষ্ট তেওঁলোকৰ ছেফটিটো প্ৰে কৰিলোঁ তেতিয়া তাৰপৰা পেট্ৰলিং কৰি আছিলোঁ ৰাতিপুৱা ঠিক পেট্ৰলিং শেষ হ'বলৈ হৈছে 4:30 5টা মানৰ সেইখিনি সময়তে তাৰ ভিতৰত এজনে ফোন কৰিলে মৌচুমলৈ যে ছাৰ আপোনালোকৰ কাৰণে বাচিলোঁ বহুত ডাঙৰ এটা বিপদৰ পৰা চ' থেংক ইউ ছ' মাছ আপোনালোকে আমাৰ ঘৰলৈকে আহিব লাগিব মোৰ শুনি খুব ভাল লাগিল তাৰ নেক্সট 2-3 দিন কনষ্টেণ্টলি ফোন কৰিছে ছাৰ আপোনালোক আহিব কেতিয়া আহক তো ভাল লাগিছে তেওঁলোক এতিয়া ৰিকভাৰ কৰি আছে আৰু বহু ক্ষেত্ৰত দেখা যায় যেনেকৈ দুৰ্ঘটনা পীড়িত লোকসকলক কোনোলোকে সহায় কৰিবলৈ নাযায় হয় আৰক্ষীলে অপেক্ষা কৰি থাকে হয় এম্বুলেঞ্চলৈ অপেক্ষা কৰি থাকে হয় গ'ল্ডেন আৱাৰৰ ভিতৰত চিকিৎসা নকৰাৰ বাবে কিন্তু বহুতৰ মৃত্যু হয় আমি দেখা পাওঁ যায় হয় এই ক্ষেত্ৰত আমি কি আহ্বান জনাব বিচাৰে জনসাধাৰণৰ প্ৰতি এইটো খুব এৱাৰনেছৰ দৰকাৰ একচুৱেলি এইটো আইনগতভাৱে প্ৰটেকশ্যনো আছে যদি কোনোবা ব্যক্তিয়ে ৰাস্তাত ৰ'ড ট্ৰাফিক এক্সিডেণ্ট ভিক্টিম যদি পৰি থকা দেখা পায় তেওঁলোকে নিজে লৈ আনিব পাৰে তেওঁলোকৰ কোনো তেনেকুৱা লাইবিলিটি নাথাকিব ক্ৰিমিনেল কেছত কিবা হোৱা ইমপ্লিকেট হোৱা গতিকে এইটোৰ একচুৱেলি এৱাৰনেছৰ দৰকাৰ আৰু এইটো এটা যোনটো মটৰ ভেহিকেল এক্ট যোনটো ষ্টেটিউট আছে তাৰে এটা পাৰ্টো হয় তাতে এটা ছেকশ্যনো আছে 134A যে যোন ব্যক্তিয়ে যদি কোনোবা এনেকৈ পৰি থকা ভিক্টিম যদি হস্পিটেললৈকে লৈ আনে গ'ল্ডেন আৱাৰ বিশেষকৈ 1 ঘণ্টাৰ ভিতৰত এক্সিডেণ্টটো যেতিয়া হয় তাৰ পৰা 1 ঘণ্টাৰ ভিতৰত কিন্তু প্ৰথম 10-15 মিনিট নাইবা আধা ঘণ্টাৰ ভিতৰত পালেতো আৰু ভাল খুবেই ভাল গতিকে এইটো মানুহবিলাকে জনা উচিত আৰু এটা বস্তু আছে মিনিষ্ট্ৰী অফ ৰোড ট্ৰাফিক হাইৱেজ
তেওঁলোকৰ অন্তৰ্গত এটা ফাইনেন্সিয়েল এছিষ্টেঞ্চো আছে। যদি কোনোবা তেনেকুৱা মানুহে যদি এক্সিডেণ্ট ভিক্টিম এটা লৈ আনে 25,000 কেছ এছিষ্টেঞ্চো পায়। গতিকে মানুহক যদি এনেকৈ সহায় কৰে হয়। বহুত লোকৰ প্ৰাণ বচাব পৰা যায়, হয়নে? ট্ৰু পাৰে। ঠিক আছে, থেংক ইউ। সময়ৰ খবৰ সময়ত পাবলৈ ফ'ল' কৰক টাইম অফ আছাম।